মোৰ আগতো গীত আপোনালোকৰ চেনীগুটি চাইছে এইটো চেনিকাই বুলি এটা আছে আপোনালোকে চেনি যে সেইকাৰণে এইটো নাই মানে হাই মই মাইনী গগৈয়ে মোৰ ইউটিউব চেনেল হেঁপাহলৈ আপোনালোকৰ সকলোকে স্বাগতম জনাইছোঁ আজি মই আন এটা ব্লগ লৈ আকৌ আহিলোঁ আপোনালোকৰ মাজলৈ আজি মই আপোনালোকক আকৌ এটা শ্বুটিং ভিডিঅ' দেখাম দিয়ক মোৰ আজি মোৰ শ্বুটিং আছে আশা কৰোঁ আপোনালোকে নিশ্চয় ভিডিঅ'টো আগৰকেইটা যেনেকৈ ভিডিঅ' চাই ভাল পাইছে সেইকেইটাও ভাল পাব চাবচোন আমি কৰোঁ তেনেকৈ ভাল পাওঁ তাকে মই দেখাম বলক এতিয়া ভিডিঅ'টো আৰম্ভ কৰোঁ বল আলবিয়া পাছত নহ'ব এতিয়া ভালকে দিয়া পোনপ্ৰথমে সকলোকে আন্তৰিক শ্ৰদ্ধা জ্ঞাপন কৰিছোঁ মোৰ এজন খুব শ্ৰদ্ধাৰ ককাইদেউ অসমৰ জনপ্ৰিয় ডাইৰেক্টৰ মৃদুল গগৈ পৰিচালনাৰে আজি মোৰ চেনিকা গীতটিৰ শ্বুটিং হৈ আছে আৰু মই শ্বুটিং প্লেচতে আছোঁ শ্বুটিং হৈছে আপোনাৰ আমাৰ খোৱাঙৰ হালধিবাৰী নগৰ থানত আৰু গীতটিত অভিনয় কৰিছে মোৰ খুব মৰমৰ বন্ধু বিজিত বৰপাত্ৰ আৰু লগতে গীতটি পৰিচালনা কৰিছে মৃদুল গগৈ আৰু মৃদুলে পৰিচালনা কৰিছে লগতে পৰিকল্পনা কৰিছে গোটেই প্ৰজেক্টটো মোৰ খুব মৰমৰ বন্ধু ভাগ্যজ্যোতি আৰু আমাৰ লগত নৱপ্ৰজন্মৰ নতুন নতুন কলা কৌশলীসকলে কাম আৰম্ভ কৰিছে আৰু কৰিছে অলৰেডি কাম কৰি আছে তেখেতলোকে আৰু আমাক মাইনুবাই এতিয়া কেমেৰা কৰি আছে তেখেতে আমাক মেকআপত সহায় কৰিছে আৰু লগতে আমাৰ মাধেমালী সাংস্কৃতিক গোষ্ঠীক বহুত ধন্যবাদ জ্ঞাপন কৰিছোঁ আৰু ইমানখিনি আমাক সহায় সহযোগিতা আগবঢ়াইছে তাৰপাছতে আমাৰ হেমন্ত দা আছে আৰু কেইবাজনো দাদা আমাৰ মৃদুলাহঁতৰ লগত আহিছে তেখেতলোকে বহু ধৰণে আমাক বহু ক্ষেত্ৰত সহায় কৰিছে আমি সদায় তেখেতলোকৰ সহায় সহযোগিতাত অনুপ্ৰাণিত হৈ ল'ম আৰু আমাৰ চেনিকাই ভিডিঅ'টো চাব আপোনালোকে আমাক মৰম দিব আশীৰ্বাদ কৰিব তাকে আশা কৰিলোঁ ধন্যবাদ আজি গানটোত ইহঁত দুজনীয়ে মেডলিট কৰিছে পইচা দি দিয়াচোন দুইজনী কেনেকুৱা লাগিছে গমেই পোৱা নাই কি হয় মই আছোঁ শ্বুটিং স্থলীতে এতিয়া মই যাম বিজিত বৰপাত্ৰ সকলোৱে চিনি পায় এতিয়া খুব পৰিচিত চেহেৰা হৈ পৰিছে এয়া বিজিত পলমকৈ দুৰ্গা উৎসৱৰ শুভকামনাত আছিলোঁ যিহেতু শেষেই হ'ল দুৰ্গা পূজা তথাপিও শুভেচ্ছা জনাবলৈ চিন্তি গ'ল এতিয়াই জনাইছোঁ আৰু আমি এটা খুব ধুনীয়া লোকেশ্যনত আছোঁ আজি মাইনুবাই খুব ধুনীয়াকৈ মোক মেকআপ কৰি দিছে এতিয়া অকণমান আন্ধাৰ হৈছে তথাপিও মই খুব ভাল পাইছোঁ মেকআপটো আৰু গানটো আছিলে মোৰ বন্ধু কল্পনীলৰ চেনিকাই বুলি মোৰ আগতো গীত আপোনালোকৰ চেনীগুটি চাইছে এইটো চেনিকাই বুলি এটা আছে আপোনালোকে চেনি যে সেইকাৰণে এইটো চাব বুলি আশা কৰিছোঁ আৰু খুব মৰমৰ ককাইদেউ
মৃদুল গগৈ ককাইদেৱে কোৰিঅ'গ্ৰাফি কৰিছে আৰু ডাইৰেকশ্যন তেওঁ কৰিছে তো সকলোৱে চেনিকাইটো আদৰি ল'ব বুলি মোৰ ফালৰ পৰা আশা কৰিছোঁ বহুত বেছি ধন্যবাদ লগত আছে জনপ্ৰিয় গীতিকাৰ সুৰকাৰ সুৰেন্দ্ৰ লাহাৰ সকলোৱে চিনি পায় সুৰেন্দ্ৰ লাহাৰ বুলি ক'লে সুৰেন্দ্ৰ লাহাৰ বৌ আজি গীতটিত ইয়াত বৌয়ে কোৰিঅ'গ্ৰাফ কৰিছে ডান্স কোৰিঅ'গ্ৰাফ বৌ আপোনালোকে নিশ্চয় চাব আৰু কি ক'ম আৰু আগত কৈ গ'লোৱেই ৰাইজে কি কয় নহয় আমি আগতে ক'ব নোৱাৰোঁ হেৰি সুৰেন্দ্ৰ দা ফালৰ ফ্ৰেণ্ডখিনিৰ ফালৰ পৰা কৈ দিওঁ মোক অকণমান মৰম দিব বহাবলৈ খুজিলে যে পলাইছে আজি বিজু আছে অকস্মাতে লগ পালোঁ খুব আমাৰ জনপ্ৰিয় বৰ্তমান জনপ্ৰিয় কোৰিঅ'গ্ৰাফাৰ বিজু লহাৰ মোৰ এলেক্স বিজু আজিকালি মোক পাহৰি গৈছে মানে বিজুৰ বহুত হিচাপ পত্ৰ আছে পাৰ্টি খুৱাব আছে আৰু পলাই বাইক লৈছে পাৰ্টি খুৱাব আছে অন কেমেৰা মই ক'ত শুনি পাইছা থাকিব ন কি কৈ আছে ভাগৰ লাগিলে ভাতটো খালা চাগে ন ডক্টৰ ভাতটো খালা দুবাৰ খালা ন এই ডক্টৰ বহুত ভাত খায় সেইকাৰণে পেটটো বাঢ়ি যায় হেমেনটো তিনিবাৰ খায় শ্বুটিং শেষ হ'ল এতিয়া বেকআপ দিলে অকণমান বহিছোঁ আমি ভাবিলোঁ মোৰ ভিডিঅ'টো সামৰি লওঁ আপোনালোকক মই আজি আকৌ দেখালোঁ শ্বুটিং আমি কৰি আছিলোঁ কি আছিলে ঠাইডোখৰ নাম হালদিবাৰী প্ৰায় আন্ধাৰ হৈছে বৰ বহুত ডাঙৰ এটা বৃহত্তৰ গ্ৰুপ আছিলে আপোনালোকে দেখিলেই তো আপোনালোকে ইমান সময় মোৰ ভিডিঅ'টো ধৈৰ্য সহকাৰে চাই থাকোঁতে বহুত বহুত ধন্যবাদ পুনৰ লগ পাম আন এটি ব্লগ লৈ পেলাই আজিলৈ আহিছোঁ বাই বাই